Hello guys, welcome back to my YouTube channel. Guys, আজি আপোনালোকৰ মাজত এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। এটা ইম্পৰ্টেণ্ট ভিডিঅ', এটা ইনফৰ্মেটিভ ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনাৰ হয়তো হেল্প হ'ব পাৰে। ধৰি ল'লো আপুনি কিবা এটা ভিডিঅ' আপুনি ইউটিউবত আপলোড কৰিছে, য'ত আপুনি কিবা এটা মিউজিক এটা ইউজ কৰিছে, যিটো আপোনাৰ মন পচন্দৰ বলিউডৰে হওক বা অসমীয়া ভিডিঅ'ই হওক, অসমীয়া ভিডিঅ'ৰ মানে ছং এটা আপুনি আপোনাৰ ভিডিঅ'টোত মানে এডিট কৰি আপুনি ইউজ কৰি আপুনি ইউটিউবত আপলোড কৰি দিলে। ইউটিউবত আপলোড কৰি দিয়াৰ পিছত আপোনালোকে কিছু সময়ৰ পিছত দেখা হ'ব যে আপোনাৰ ভিডিঅ'টোত মানে কপিৰাইট ক্লেইম হৈছে। চ' আমাৰ ফাৰ্ষ্ট অফ অল আমাৰ মনত এটাই ধাৰণা হয় যে কপিৰাইট ক্লেইমৰ ফলত আমাৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি। আমি তেতিয়া কি কৰোঁ, লগে আপোনাৰ ভিডিঅ'টো ডিলিট কৰি দিওঁ। কিন্তু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সেই ভিডিঅ'টো ডিলিট নকৰাকৈ কেনেদৰে কপিৰাইট ক্লেইমটো ৰিমুভ কৰিব পাৰোঁ, মানে মিউজিকটো আপোনাৰ কেনেদৰে নোহোৱা কৰিব পাৰোঁ। আৰু এটা কথা কওঁ, যদিহে আপোনাৰ চেনেলটো মনিটাইজ হয়, মনিটাইজ হ'লে মেইনলি আপোনাৰ কি হয়, আপুনি ভিডিঅ'টো আপোনাৰ ভাল লগা ভিডিঅ'টো আপলোড কৰিলে, ভাল লগা ভিডিঅ'টো আপলোড কৰাৰ পিছত আপুনি ভিউৱাৰ্ছো পালে। ভিউৱাৰ্ছটো পোৱাৰ পিছত যে যেতিয়া আপোনাৰ মানি এটা আৰ্ণ হ'ব, সেই আৰ্নিং মানিটো আপোনাৰ কপিৰাইট ক্লেইম কৰাৰ পিছত যায় আপুনি সেই মানে মানিখিনি মানে টকাখিনি আপুনি নাপায়। যিয়ে ক্লেইম কৰিছে তেখেতৰ একাউণ্টলৈ গুচি যাব। চ' এইটো এটা ইম্পৰ্টেণ্ট হয়। চ' আমি মেইনলি সেই কপিৰাইট ক্লেইমটো কেনেদৰে ৰিমুভ কৰিব লাগিব, সেইটোৱে আমাৰ উদ্দেশ্য, বা মোৰ উদ্দেশ্য এইটোৱে যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিবা এটা হেল্প হ'ব। তাৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। আহক ভিডিঅ'টো আমি চাই গৈ থাকক আৰু লগতে যদিহে আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল যেন লাগিছে, তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মই এই ইউটিউবত মই নতুনেই হয়, মই বিচাৰোঁ বা মোৰ ছাবস্ক্ৰাইবাৰ বাৰু আপোনালোকে ভিডিঅ'টো চাই লাইক কৰক, শ্বেয়াৰ কৰক। চ' মই আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ব'লক আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ, কেনেদৰে আমি কপিৰাইট ক্লেইমটো ৰিমুভ কৰিব পাৰোঁ। মই গুগল ক্ৰমটো অন কৰি ল'লোঁ। গুগল ক্ৰমত মই ইউটিউবটো আগতে খুলি ৰাখিছিলোঁ। ইয়াৰ যি তিনিটা আপুনি ৰাইট হেণ্ড ছাইডত ডট দেখা পাব, তিনিটা, তাত ক্লিক কৰি আপুনি পোনপ্ৰথমে ডেস্কটপ ছাইড কৰি ল'ব। ডেস্কটপ ছাইড কৰাৰ পিছত আপোনাৰ দেখা পাব নিজৰ চেনেল আইকনটো। অকণ মই জুম কৰি দেখাওঁ আপোনালোকক। নিজৰ চেনেল আইকনত আপুনি ক্লিক কৰি ল'ব। চ' নেটৱৰ্কটোৰ কাৰণে অকণ শ্ল' হৈছে। আপুনি ইয়াতে ইউটিউব ষ্টুডিঅ' অন কৰি দিব। ইউটিউব ষ্টুডিঅ' অ'পেন কৰাৰ পিছত আপোনাৰ লেফ্ট হেণ্ড ছাইডত আপুনি দেখিবলৈ পাব ভিডিঅ' আইকন এটা আছে। ভিডিঅ' আইকনত আপুনি ক্লিক কৰিব। দেখিছে আপোনাৰ ফাৰ্ষ্ট ভিডিঅ'টো, মই অকণ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট ভিডিঅ'ত আপোনালোকে দেখা পাব মোৰ কপিৰাইট ক্লেইম হৈছে ফাৰ্ষ্ট ভিডিঅ'টোত। ইয়াত দেখিছে আপুনি ফাৰ্ষ্ট ভিডিঅ'টোত কি দেখাইছে, ৰেষ্ট্ৰিকশ্যনত কপিৰাইট ক্লেইম দেখাইছে। চ' এই ভিডিঅ'টোৰ পৰা মই যিটো মিউজিক ইউজ কৰিছিলোঁ ইয়াত, তাৰ বাবে আপোনাৰ কপিৰাইট ক্লেইম হৈছে। চ' মই কপিৰাইট ক্লেইমত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত চি ডিটেইলছত আপুনি ক্লিক কৰি দিয়ক। ইয়াৰ পিছত আপোনাৰ যেতিয়া খোল খাব, দেখিছে আপুনি যে ইয়াত মই যিটো মিউজিক ইউজ কৰিছিলোঁ তাৰ বাবেই আপোনাৰ কপিৰাইট ক্লেইম আহিছে। চ' ইয়াত আপোনাৰ একশ্যন দেখিছে আপুনি, ৰাইট হেণ্ড ছাইডত আপোনাৰ চিলেক্ট একশ্যন অপশ্যন এটা আছে। সেই চিলেক্ট অপশ্যনটো আমি ক্লিক কৰি দিলোঁ। ইয়াত দুটা অপশ্যন দেখাইছে, এটা দেখাইছে ৰিপ্লেচ ছং আৰু এটা দেখাইছে মিউট। আপুনি মিউট কৰি দিলে আপোনাৰ মিউজিক একো নাথাকিব, বা আপুনি ৰিপ্লেচ ছং কৰিব পাৰে। মই ৰিপ্লেচ ছং কৰিলোঁ। ৰিপ্লেচ ছঙত আপোনাৰ অপশ্যন এটা থাকে, আমাৰ ইউটিউবত মিউজিক লাইব্ৰেৰী এটা থাকে। সেই মিউজিক লাইব্ৰেৰীৰ পৰা আপুনি যিকোনো এটা ছং চিলেক্ট কৰিব পাৰে। ঠিক আছে। এতিয়া আপোনাৰ দেখিবলৈ পাব
সো ইয়াত ইউটিউব লাইব্ৰেৰীত আপোনাৰ যি ধৰণৰ লাগে তেনেকুৱা ধৰণৰ আপুনি মিউজিক পাই যাব। আপুনি যিকোনো এটা টিক কৰিব পাৰে। টিক কৰি ইয়াত এড অপশ্যন থাকে, আপুনি এড কৰি দিয়ক। ঠিক আছে, আপুনি এড কৰি দিয়াৰ পিছত আপুনি ৰাইট হেণ্ড ছাইডত ছেভ অপশ্যনটো থাকিব, আপুনি ইয়াত ছেভ কৰি দিব এনেকৈ। ছ' এই প্ৰচেছত আপোনাৰ কিছু সময় দৰকাৰ হয়। ছ' আপুনি ছেভ কৰিবলৈ কিছু সময় ৰৈ দিব, যেতিয়ালৈ মানে আপোনাৰ ছংটো এড নহয়। ছ' মই ছেভ অপশ্যনটো ইয়াত ক্লিক কৰি দিলোঁ। ছ' এইটো প্ৰচেছত আপোনাৰ অকণমান সময়ৰ দৰকাৰ হয়। ছ' গাইজ, আপোনালোকে এতিয়া দেখিবলৈ পালে যিটো ভিডিঅ' আপুনি কপিৰাইট ক্লেইম হৈছিলে, যিটো ভিডিঅ'ত আপোনাৰ কপিৰাইট ক্লেইম হৈছিলে, এতিয়া সেই ভিডিঅ'ত কি দেখাই আছে, দিছ ভিডিঅ' হেজ ন' কপিৰাইট। ছ' আপোনালোকে এনেদৰে যিটো ভিডিঅ'ত আপোনাৰ কপিৰাইট ক্লেইম কৰিব, সেই ভিডিঅ'টোত আপুনি এনেদৰে কপিৰাইট ক্লেইমটো ৰিমুভ কৰিব পাৰে। ছ' গাইজ, এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। আৰু যদি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল যেন লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে গাইজ, আজি এই ভিডিঅ'টো ইমানতে এৰিলোঁ। ধন্যবাদ।